জয় শ্ৰীৰাম বন্ধুসকল, আজি আমি কথা পাতিম কালপুৰুষৰ তৃতীয় ৰাশি মিথুন ৰাশিৰ বিষয়ে। মিথুন ৰাশিৰ প্ৰতীক হৈছে পুৰুষ ও স্ত্ৰীৰ যুগল মূৰ্তি। মিথুন ৰাশিৰ স্বামী গ্ৰহ হৈছে বুধ গ্ৰহ। ইয়াৰ তত্ত্ব বায়ু তত্ত্ব আৰু প্ৰকৃতি দ্বি স্বভাৱ। মিথুন ৰাশি বুদ্ধিকাৰক বুধ গ্ৰহৰ ক্ষেত্ৰ হোৱা বাবে জাতক জাতিকা প্ৰখৰ বুদ্ধিসম্পন্ন হয়। জাতক জাতিকা বাকপটু হ'ব, যিকোনো বিষয় দ্ৰুতভাৱে বা সোনকালে আয়ত্ত কৰাৰ ক্ষমতা আৰু প্ৰয়োজন অনুসাৰে তাক যথোপযুক্ত ভাষাৰে প্ৰকাশ কৰিব পৰাৰ সক্ষমতা থাকিব। জন্মপত্ৰিকাত বুধৰ অৱস্থান ভাল হ'লে এই ৰাশিৰ জাতক জাতিকাই নিজৰ বুদ্ধিৰ বলত প্ৰতিষ্ঠিত হ'ব পাৰে। জাতক জাতিকাৰ কথাত পাণ্ডিত্যৰ প্ৰাধান্য থাকিব। সাহিত্য, গণিত, বিজ্ঞান, বাণিজ্য আদি বিষয়ত পাৰদৰ্শী হ'ব। ৰাজনৈতিক ও সাংবাদিকতাৰ জ্ঞান যথেষ্টখিনি থাকিব। জাতকে যিকোনো বিষয়ে ব্যাখ্যা ও বিশ্লেষণ কৰিব পাৰিব, লগতে ভাল সমালোচক হ'ব। এই ৰাশিৰ জাতক জাতিকাই ব্যৱসায় কৰিলে বহুখিনি উন্নতি কৰা দেখা যায়। মিথুন ৰাশিৰ ব্যক্তি চঞ্চল হয়। কোনো এটা ক্ষেত্ৰত এওঁলোকে বহু সময় ধৰি লাগি থাকিব নোৱাৰে আৰু মনটো বেলেগ বেলেগ বিষয়ৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়। গতিকে এই ৰাশিৰ ব্যক্তিয়ে যদি কোনো এটা পাৰ্টিকুলাৰ বিষয়ত এক্সপাৰ্ট হ'ব পাৰে বা টপাৰ হ'ব পাৰে, তেন্তে সফলতা লাভ কৰাটো নিশ্চিত। জাতকে আমোদ প্ৰমোদ হাঁহি ধেমালি ভাল পাব। জাতকৰ স্মৃতিশক্তি প্ৰখৰ হ'ব, মেধাৱী হ'ব, জ্ঞানী হ'ব, নানা ধৰণৰ কৰ্মদক্ষতা থাকিব বা বহুমুখী প্ৰতিভাৰ অধিকাৰী হ'ব। এই ৰাশিত জাত ব্যক্তিৰ মেণ্টেল এবিলিটিৰ অভাৱ নাথাকিব। আত্মীয় বৰ্গৰ লগত বিশেষ সদ্ভাৱ নাথাকিব, যাৰ ফলত মাজে মাজে মানসিক শান্তিৰ অভাৱ ঘটিব পাৰে। এই ৰাশিৰ ব্যক্তিৰ এটা সমস্যা হ'ল এওঁলোকৰ মাজত ডুৱেলিটি বা দ্বৈত ভাৱ থাকে। অৰ্থাৎ একেটা সময়তে নানা ৰকমৰ বিচাৰ এওঁলোকৰ মনৰ মাজত চলি থাকে, যাৰ ফলত এওঁলোকে অন্তৰ্দ্বন্দ্বত ভুগি বহু ক্ষেত্ৰত কনফিউজ হোৱা দেখা যায়। সেয়েহে মিথুন ৰাশিৰ ব্যক্তিয়ে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে, অন্যথা মতিভ্ৰম হোৱাৰ সম্ভাৱনা বহুখিনি থাকে। জাতকৰ ওচৰত মানৱীয় গুণ থাকিব। জাতকৰ অন্তৰ কোমল হ'ব আৰু অন্য লোকৰ প্ৰতি সহৃদয়তাৰ ভাৱ থাকিব। জাতকে নতুন ৰিলেশ্যনশ্বিপ কৰাত ভাল হ'ব। কথা বতৰা কোৱা, কমিউনিকেশ্যন স্কিল খুব ভাল এওঁলোকে মান সন্মান পাব। জাতকৰ ইচ্ছা শক্তি বেছি হ'ব, অৰ্থাৎ ডিজায়াৰ বেছি হ'ব। এওঁলোকে সকলো ক্ষেত্ৰতে দূৰলৈকে ভাবিবৰ কেপাচিটি থাকিব, অৰ্থাৎ দূৰদৰ্শী হ'ব। প্লেনিং কৰিব পাৰিব, শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিব। এই ৰাশিৰ স্ত্ৰী জাতক ৰক্ষণশীল হয় আৰু পুৰুষ জাতক সংস্কাৰ প্ৰিয় হয়। মিথুন ৰাশিৰ ব্যক্তিৰ উন্নতিত কিছু সময় লাগে, গতিকে অলপ ধৈৰ্য সহকাৰে এওঁলোকে যি কৰি আছে সেই কামত লাগি থকাটো দৰকাৰ। এওঁলোকে কণ্টিনিউৱাছ এফৰ্ট কৰিলেহে জীৱনত ছাকচেছ পোৱাৰ সম্ভাৱনা থাকে বা ছাকচেছ লাভ কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিৰ বিষয়ে মই এটাই কথা ক'ম, আপোনালোকে যিয়ে কাম কৰি আছে আপোনালোকে কণ্টিনিউৱাছ এফৰ্ট কৰক আৰু সেই কামটোত লাগি থাকক আৰু সেই কামটোত এক্সপাৰ্ট বা টপাৰ হ'বৰ কাৰণে চেষ্টা কৰক। তেতিয়া দেখিব সাফল্যই আপোনাৰ কাষ চাপি আহিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি ভাল পালে। ধন্যবাদ।